হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। বন্ধুসকল, আজি আপোনালোকক এটা নতুন আপডেটৰ বিষয়ে জনাবলৈ আহিছোঁ। দীপলিনা ডেকাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ হোৱা এটা পোষ্টে সমগ্ৰ ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে। দীপলিনা ডেকাৰ পোষ্টত শ্বেয়াৰ কৰিছে যে এখন হাতে হাত ধৰি থকা ফটো শ্বেয়াৰ কৰিছে আৰু তাৰ কেপশ্যনত লিখিছে, হাতে হাত ধৰি দুয়ো আগুৱা। হয় বন্ধুসকল, এই হাতে হাত ধৰা ব্যক্তিজন কোন হয়? সঁচাকৈ সেই বিশেষ ব্যক্তিজনেই হয়নে হাতে হাত ধৰা ব্যক্তিজন? এই বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই যাব লাগিব। যদি আপোনালোকে আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তেন্তে বলক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোক সকলোৱে হয়তো দেখিছে যে ছ'চিয়েল মিডিয়াত দীপলিনাৰ এখন ফটো ভাইৰেল হৈছে আৰু সেই ফটোখনত হাতে হাত ধৰি থকা এজন ব্যক্তি দেখা গৈছে আৰু ব্যক্তিজন কোন হয় প্ৰকৃততে এই বিষয়ে তোলপাৰ লাগি গৈছে। ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ হৈছে যে সেই বিশেষ ব্যক্তিজন লুইনজ্যোতি গগৈ। সঁচাকৈ বাৰু সেই বিশেষ ব্যক্তিজন লুইনজ্যোতি গগৈ হয়নে? তেওঁৰ পষ্টটোৰ তলত সকলোৱে এনেদৰেই লিখিছে আৰু এনেদৰেই কমেণ্ট কৰিছে আৰু বহুতো ডিজিটেল মাধ্যমৰ যোগেদি এনেদৰেই শ্বেয়াৰ হৈছে। বন্ধুসকল, এই বিষয়ে আমি একো সঠিক প্ৰমাণ পোৱা নাই, সেয়ে আপোনালোকক সঠিকভাৱে জনাব পৰা নাই। তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। কিন্তু ৰাইজে ছ'চিয়েল মিডিয়াৰ যোগেদি যেনেকৈ শ্বেয়াৰ কৰিছে, যেনেকৈ কমেণ্ট কৰিছে, তাৰ ওপৰত ভিত্তি কৰি আমি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। বন্ধুসকল, এই বিষয়ে সবিশেষ তথ্য জানিলেই আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আৰু দীপলিনা ডেকাৰ গানসমূহ চাই কেনেকুৱা পায় আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।